গুড মৰ্ণিং সকল। এতিয়া আমি দুদিনকৈ আছিলোঁ ডিব্ৰুগড় GM হস্পিটেলৰ 311 নম্বৰ ৰুমত, আৰু ৰুমটোত দিনে প্ৰায় 1200 মানকৈ টকা পৰে আৰু 1200 টকা খৰচ কৰিলেও হয়তো মানে গাত ইমান এটা বেয়া নালাগে, কিয়নো ৰুমটো বৰ ধুনীয়াই হয় থাকিবলৈ। আৰু ইয়াতে দেখিছে দুখন বিচনা দিব, এখন বিচনা আছে আৰু এখন বিচনা। যিহেতু আমি আমাৰ বাস্তৱৰ লগত মানে মোৰ শাহুমাই আহিছিলে, ৱাইফ আহিছিলে, তাৰপিছত মই আহিছোঁ আৰু আমি 4টা মানুহ আহিছিলোঁ। 4টা মানুহ ইয়াতে একেলগে থাকিব পাৰিছোঁ, আৰু সেইটো কাৰণে আমাৰ সুবিধা হৈছে আৰু বেলেগত ধৰি লওক ৰুম চুম ল'বলগীয়া হোৱা নাই। আৰু ইয়াতে ৰুমটো দেখিছে কিমান চাফ চিকুণ হয়। এইটো হৈছে GM হস্পিটেলৰ 311 নম্বৰ ৰুম, আৰু খৰচটো বেলেগ হস্পিটেলতকৈ কমেই হয়। ইয়াত মানে 750 মান হয় ৰুম ৰেণ্ট, আৰু 250 মান মানে নাৰ্ছ চাৰ্জ হয়, আৰু এনেকৈ আদাৰ্ছত মানে 100 বা 200 মান লয়, তেনেকৈ 1200 মান টকা হৈছেগৈ। আৰু আমাৰ বাস্তৱজি বহি আছে। তাৰ মানে কালি না পৰহি অপাৰেশ্যন হ'ল, আৰু আজি 3 দিন হৈছে। পৰহি মানে গধূলা 5টামান বজাত অপাৰেশ্যন হ'ল। তাৰমানে পেটত এটা বইল আছিলে, মানে বইলটো মানে ফুটা কৰি পেলাই উলিয়াই দিলে, ইমান ফালিব মেলিব হোৱা নাই বাৰু। তাৰপিছত এতিয়া ঠিকে আছে বাৰু। আৰু ধন্যবাদ জনাব লাগিব আমাৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ হেমন্ত কুমাৰ দত্ত ছাৰক। হেমন্ত কুমাৰ দত্ত ছাৰে যিহেতু এজন শিশু চাৰ্জাৰী ডক্টৰ, আৰু শুনামতে ডিব্ৰুগড়ত তেওঁ এজন ভাল ডক্টৰ। কিবাখন তেওঁ প্ৰাইভেট হস্পিটেলতো বহে আৰু ডিব্ৰুগড় মেডিকেলতো থাকে। যদি আপোনালোকৰ শিশুৰ কাৰোবাৰ এনেকৈ ধৰি লওক অপাৰেশ্যনজনিত কিবাকিবি কাৰণ মানে থাকিব পাৰে, তেতিয়া সেই ছাৰৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে মানে ভাল ফল এটা পাব আৰু সোনকালে। আমি যিহেতু ছাৰৰ চিকিৎসাত বহুত ভাল ফলেই পাইছোঁ, আৰু এয়া দেখুৱাই দিছোঁ বাৰু। আৰু ইয়াতে আপোনালোকৰ বয় বস্তু থ'বলৈ এইবিলাক থাকিব, ড্ৰেছিং থাকিব, এইবিলাক আপোনালোকে বস্তু থ'ব পাৰিব। আৰু ইয়াতে গ্লাছো থাকিব, গা পা ধুই মেলি চাব পাৰিব নিজকে। আৰু তেনেকৈ আৰু লেট্ৰিন বাথৰুমটো অলপ দেখাই দিছোঁ বাৰু। ইয়াতে সকলো মানে চাফ চিকুণ আছে, আৰু দেখিছে। আৰু ইয়াত আপোনাৰ বেচিন থাকিব, ওপৰত শ্বাৱাৰ আছে, আৰু ইংলিছ কোমোড আছে, মানে চব চফা হয়। আৰু মানে প্ৰাইভেটৰ নিচিনা নহয়, মানে চৰকাৰী নিচিনা নহয়। আৰু চৰকাৰীত যিহেতু আপোনাৰ লেট্ৰিন বাথৰুমলৈ যাবলৈ অলপ বেয়াই লাগে, চব লেতেৰা কৰি থয়। আচলতে চৰকাৰ গাত জগৰ নহয়, আচলতে যিসকল মানে মেডিকেলত থাকে ৰোগীসকলৰ মানে লেতেৰা কৰে পৰিৱেশবিলাক। কিন্তু প্ৰাইভেটত যেনিবা সেই ক্ষেত্ৰত আপোনালোকে অলপ ভাল পায়। আৰু সেইখিনিয়ে। বাকী আজি আমাৰ ৰিলিজ আছে, মাজুলীৰ পৰা গাড়ী আহি আছে, যামগৈ আজি ঘৰলৈ। আমাৰ 5 দিনমান হ'ল। আমাৰ মানে কি হ'ল, বাস্তৱৰ যিমানখিনি ৰিপৰ্ট আছিলে, ৰিপৰ্টখিনি মানে সঞ্জীৱনী হস্পিটেলত কৰা হ'ল। মানে এইজন হেমন্ত কুমাৰ ছাৰ মানে সঞ্জীৱনীটো বহে, সঞ্জীৱনীতে গোটেই ৰিপৰ্টখিনি কৰা হ'ল। আৰু ইয়াতে যিহেতু ৰিপৰ্টখিনি কৰা নহয়, মানে GM হস্পিটেলত মানে কি হয়, যিখিনি অপাৰেশ্যনৰ কাম হয় সেইখিনি কৰে, মানে ইয়াত আপোনাৰ ৰিপৰ্টখিনি কৰা নহয়। সেইকাৰণে আমি গোটেইখিনি যিমানখিনি ৰিপৰ্ট আছিলে সঞ্জীৱনীত কৰি ল'লোঁ। আৰু ৰিপৰ্টটোৰ পৰা আমাক ইমান বেছি কৰিবলৈ দিয়া নাই, যিকেইটা মানে লাগে মোটামুটি সেইকেইটা কৰিবলৈ দিছিলে। মানে ধৰি লওক এটা CT স্কেন এটা লৈছিলে, তাৰপিছত বুকুৰ এক্সৰে এটা লৈছে, তাৰপিছত ব্লাডৰ ৰিপৰ্টকেইটা কৰিবলৈ দিছিলে। তেনেকৈ আৰু যিকেইটা মানে অপাৰেশ্যন কৰিবৰ কাৰণে লাগে। ইমান বেছি টকাও খৰচা হোৱা নাই বাৰু, মোটামুটি অলপ হৈছে। আৰু তাৰপিছত দৰৱ পাতিটো ইমান বেছি টকা খৰচ হোৱা নাই, ধৰি লওক 3-4 হাজাৰমান টকাত দৰৱ পাতিখিনি হ'বগৈ। আৰু বাকী অপাৰেশ্যনটোত অলপ টকা গৈছে বাৰু, ধৰি লওক 30 মান মানে অপাৰেশ্যনটোত ধৰি লওক যাবগৈ। এনেকৈ ৰুমে থাকি মেলি পেলাই, মানে খোৱা বোৱা আৰু এনেকৈ ৰুমত থাকি মেলি পেলাই 30 মান গৈছেগৈ ধৰি লওক। তাৰপিছত মেডিচিনটো এক্সট্ৰা হয়, তাৰপিছত যিখিনি ৰিপৰ্ট কৰিছিলে সেইখিনি এক্সট্ৰা। তাৰপিছত আৰু অহা যোৱাটো গম পায়, মাজুলীৰ পৰা ইয়ালৈ যিহেতু আপোনাৰ মানে ৰিজাৰ্ভ গাড়ী এখনত 5,000 মান টকা লয়। আমাৰ তেনেকৈ 4,500 5,000 এনেকৈ লয়। আৰু
আমি যিহেতু মঙলবাৰে ইয়ালৈ আহিছোঁ, তাৰপিছত আজি আমাৰ ৰিলিজ দিব, আমি আকৌ ইয়াৰ পৰা যাব লাগিব। আকৌ গাড়ী মাতিছোঁ, এতিয়া গাড়ী পাবহি আৰু 11-12মান বজাত পাবহি, আহি আছে। বাকী ভালেই লাগিলে বাৰু, ইমান বেয়া লগা নাই ইয়াত থাকি পেলাই। যিহেতু খৰচা পাতি হৈছে যদিও ধৰি লওক ইমান হেৰি হোৱা নাই আৰু চিকিৎসাটো যিহেতু ল'ৰাটোৱে অলপ ভাল পাইছে আৰু পইচা পাতি ভাগিলে আচলতে কি হয়, চিকিৎসাটো ভাল হ'লে ভাল লাগে আৰু তাৰ আগত যিখিনি ধৰি লওক খৰচা পাতি হ'ল, যোৰহাটলৈ যাবলগীয়া হ'ল, ফ'কাছত কৰিলোঁ, যোৰহাট সঞ্জীৱনীত কৰিলোঁ, যোৰহাট ক্ৰিষ্টেলত কৰিলোঁ, সেইখিনি বিষয়ে মই ক'ম বাৰু। তাত মানে কি ধৰণৰ চিকিৎসা পালে, আমাৰ মাজুলীৰ যি গড়মূৰ পিতাম্বৰদেৱ মানে হেৰি আছে, মেডিকেল আছে, তাতনো কেনেকুৱা ধৰণৰ সুবিধাখিনি পালে সেইখিনি মই জনাম বাৰু। আৰু আমাৰতো মাজুলীত হেৰি ডাক্তৰে কৈছিলে যে এইটো মানে এপেণ্ডিক্স হৈ ভাগি গ'ল বুলি কৈছিলে, তাৰমানে দিশটোলৈ চাই পেলাই। তাতো মানে বহুত দিশ আছিলে আগতে মানে, তাৰপিছত যেনিবা এপেণ্ডিক্স হৈ ভাগি গ'ল বুলি ক'লে। তাৰপিছত আল্ট্ৰাচাউণ্ডত যেনিবা বস্তুটো মানে যেতিয়া আল্ট্ৰাচাউণ্ড কৰিলে তেওঁলোকে ক'লে যে এইটো ডুপ্লিকেট চেষ্ট আছিলে পেটত। তাৰপিছত যোৰহাট ফ'কাছত গ'লোঁ, মানে হেৰিয়ত সঞ্জীৱনীত গ'লোঁ, যোৰহাট সঞ্জীৱনীত যোৱাৰ পাছত ৰিপৰ্টখিনি ফ'কাছত কৰিবলৈ দিলে, ফ'কাছতো কৰিলোঁ, ফ'কাছতো সেই একেটা ৰিপৰ্টে ওলালে, ডুপ্লিকেট চেষ্ট আছিলে। তাৰপিছত সঞ্জীৱনীৰ পৰা যিহেতু সঞ্জীৱনীৰ মানে ওচৰতে এখন ক্ৰিষ্টেল বুলি আছিলে, চাৰ্জাৰী ডক্টৰ আছিলে এজন, চন্দ্ৰ বৰা বুলি, সেইজনৰ ওচৰত পঠালে। আৰু সেইজনেও সেই ৰিপৰ্টখিনি চাই পেলাই আমাক মানে 5 দিন মানে কোৰ্চ এটা দিলে আৰু তাৰপিছত মানে এণ্টিবায়'টিকো কোৰ্চ এটা দিছিলে, কিবা ইনফেকশ্যন হৈছে বুলি পেটত। তাৰপৰা সেইটো খোৱাৰ পাছত যেনিবা 5 দিনৰ পাছত আকৌ মই চেকআপত মাতিলে, চেকআপত গ'লোঁ। তাৰপিছত যোৱাৰ পাছত ছাৰ ইমান দিগদাৰ নাই বুলিয়ে কৈছিলে বাৰু। তাৰপৰা তথাপিতো আমাৰ মানে মনটো অলপ সন্দেহ লাগিছিলে, সন্দেহ লাগি থকাৰ কাৰণে যেনিবা আল্ট্ৰাচাউণ্ড এটা কৰিলোঁ। আৰু আল্ট্ৰাচাউণ্ড কৰাৰ পাছত যেনিবা যেতিয়া দেখিলোঁ তাতো মানে চিজটো ভাল হোৱা নাই, সেইকাৰণে আমি ডিব্ৰুগড়লৈ আহি গ'লোঁ। বাকী আৰু ডিব্ৰুগড় এতিয়া তাৰ অপাৰেশ্যন কৰা হৈ গ'ল।